हेलो गाइस बहुत দিনৰ মূৰত আপোনালোকক মোৰ ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে বাৰ্তি আহে আৰু আজি গম পাইছে ক'বলৈ আজি পবিত্ৰ ঈদ হয়। ঈদৰ বাবে এতিয়া ৰাতিপুৱা গা চা ধুই মই ওলাই লৈছোঁ। এতিয়া মছজিদ যাব লাগিব। মছজিদ এয়া চাওক আন্ধাৰে হৈ আছে, বৰ্তমান চাৰিটা বাজিছে। তো মছজিদ যাওঁ, দেৰি হৈ আছে। মছজিদৰ পৰা আহি পেলাই আপোনালোকক গোটেইখিনি দেখাই আছোঁ। আজিৰ দিনটো মানে এটা ব্লগ লৈ আহিম আপোনালোকৰ মাজলৈ। কেনেকুৱা কি কৰোঁ আপোনালোক গোটেইখিনি দেখাই যাম। চাই থাকক, এনজয় কৰক। আৰু যোনে যোনে নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি দিব। এণ্ড চাই থাকক, ব'লক, মজা। তো গাইজ দেখিছে, ইয়াৰ মছজিদ আহি গ'লোঁ। ইয়াৰ ধুনীয়াকৈ সজাই থৈছে লাইট চাইট। ভিতৰত ভিডিঅ' নাই কৰা মানুহ আছে কাৰণে বাহিৰতে কৰিছোঁ। ইয়াৰ দেখিছে বাহিৰতো কি মজা কৰিছে। আহি পাই গ'লোঁ মছজিদৰ পৰা। ইয়াৰ দেখিব পাইছে পূৰা পোহৰ হৈ গ'ল আৰু আহি গ'লোঁ। এতিয়া আকৌ অলপ পিছত যাব লাগিব। 8:30 বজাত আকৌ ঈদৰ নমাজ আছে, তাত যাব লাগিব। এতিয়া কিবা এটা খাই লৈ পেলাই ভাবিছোঁ অকণমান শুই লওঁ, টোপনি লাগি আছে, সোনকালে উঠিছোঁ ন। তো আপোনালোকে চাই থাকক ভিডিঅ'টো, কি কৰোঁ চাই থাকিব আৰু কি ধামাকা চামাকা কিবাখিনি হ'ব। আপোনালোকে মুঠতে চাই থাকক আৰু যদি ভাল পালে ছাবস্ক্ৰাইবটো কৰি থৈ যাব আৰু ন। তো আপোনালোক সকলোকে ঈদৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। আৰু আহিব, যোনে যোনে আমাৰ ঘৰটো চিনি পায় ন, আহি যাব। সকলোকে নিমন্ত্ৰণ থাকিলে আৰু। তো চাই থাকক ভিডিঅ'টো, লগ পাই আছোঁ। শুই পেলাই এতিয়া উঠিছোঁ, উঠি লৈ পেলাই এতিয়া চাহ খাব লৈছোঁ। ইয়াত দেখিছে, ইয়াত আছে তিল পিঠা, নাৰিকল লাৰু, তাৰপিছত নিমকি, তেল পিঠা, নাৰিকল লাৰু, চুজি লাৰু আছে। গোটেইখিনি খাই পেলাই 8টা বাজিছে যিহেতু, এতিয়া গান বজাব লাগিব, নামাজ যাব লাগিব। তাৰপৰা আহি পেলাই গোটেইখিনি দেখাম কি কৰোঁ। আপোনালোকে খালি চাই থাকিব যিহেতু। এতিয়া গোটেইখিনি খাই পেলাই যাওঁ। মছজিদত তেনেকৈ ভিডিঅ' কৰা নাই, কৰিব মানে বেয়া লাগে, মানুহ তেনেকৈ কৰা নাই। আৰু বাকীখিনি আপোনালোকে দেখাই যাম, গা চা ধুই আহি পেলাই আকৌ আহি গ'লোগৈ। এতিয়া ইয়াত দেখিছে আকৌ কুৰ্তা পিন্ধি ল'লোঁ। এতিয়া আকৌ যাওঁ ঈদৰ নামাজ পঢ়িবৰ কাৰণে। দেৰি হৈ আছে, মাত্ৰ 2 মিনিট আছে, 2 মিনিটত মই পাব লাগিব। তো আপোনালোকক মই মছজিদখিনি দেখাব লাগিব, মানুহ ধেৰ কাৰণে মই ভিডিঅ' নকৰোঁ। তো আহি পেলাই লগ পাই আছোঁ। মই যাওঁ দেৰি হৈছে, ভাগ দৌৰিব লাগিব। ঈদৰ নামাজ চামাজ পঢ়ি আহি গ'লোঁ। এতিয়া ইয়াৰ কাপোৰ পিন্ধি ৰেডি হৈ গৈছোঁ, নতুন কাপোৰ আনিছোঁ। তো এতিয়া যাওঁ বাহঁতৰ ঘৰলৈ, জাজৰিত। জাজৰি ঈদটো আপোনালোকক দেখাওঁ নে কি কয়, ব'লক তালৈ যাওঁ। এতিয়া যাবলৈ ৰেডি হৈছোঁ বাৰ লগত, আমাৰ সৰু মানে মাজু বাজনীৰ লগত যাম। তো চাই থাকক ব্লগটো। তো গাইজ ভাবিলোঁ ৰাতি আপোনালোকক এবাৰ হেৰিটো দেখাই দিওঁ, আমাৰ মছজিদৰ ভিউটো দেখাই দিওঁ। ইয়াত চাওক ৰাতি কি ধুনীয়া দেখিছে, কেনেকুৱা কি লাইট চাইট লগাই লৈ পেলাই পূৰা একদম মানে মছজিদ পূৰা সজাই দিছে আৰু এতিয়া আমি মানে ৰেষ্টুৰেণ্ট ধাবা বুলিয়ে কওঁ আৰু কি ৰেষ্টুৰেণ্ট আছে, তাত খাবলৈ গৈ আছোঁ ঈদ বুলি। আৰু ইয়াত দেখিছে মোৰ লগত আৰু মানুহ আছে বাৰু খোৱা। তো চাই থাকক ভিডিঅ'টো, তাত লগ পাই আছোঁ। ব'লক কি খাওঁ কি নাখাওঁ দেখাই আছোঁ। আৰু ইয়াত দেখিছে কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। আৰু ব'লক যাওঁ। আমি আহি ধাবাত পাই গ'লোঁ। ওচৰৰে ধাবা এখন আহি পাই গ'লোঁ। এতিয়া মেনুখন আনিব গৈছে আৰু ইয়াৰ মানুহো দেখিছে আমাৰ ইয়াত চব। এতিয়া বহি আছোঁ আৰু কি বা দিয়ে খাবলৈ, খাম আৰু মেনুখন আনি লওক, দেখাই আছোঁ। তো গাইছ আমাৰ পূৰা খানা চানা আহি গ'ল। ইয়াত দেখিছে ইয়াত বিৰিয়ানী, মাজত কণী এটা আছে, মানুহ 3জন। এইটো মোৰ পেটতে যাব, দেখিছে। আৰু এইটো আছে মটন কাৰী। আৰু ইয়াৰ খাবই লাগে, ইহঁতে কমাই খাব, মই গোটেইখিনি মোৰ পেটতে যাব। ইমান নাখায়, শকত মানুহ যে। তো আৰু আছে, আৰু আনিব দিছোঁ। চাই থাকক কি কৈছে। খাই বৈ হৈ গ'ল গাইজ। ইয়াত থাকিহে গ'ল অলপ, দেখিছেনে। ভাবিছোঁ ঘৰলৈ পেকিং কৰি এইখিনি লৈ যাওঁ নেকি, পেকিং কৰি বাৰু কি নহওক। খাই বৈ হৈ গ'ল আৰু এতিয়া যাওঁ ঘৰত। বহুত টোপনি লাগিছে, শুমগৈ একেবাৰে। আজি ভিডিঅ'ত কি দেখালোঁ, কি নেদেখোঁ এইবিলাক বাতিয়ক, চাব আৰু। বেয়া হৈছে ব্লগটো, তেওঁ চাব, লাইক এটা কৰি দিব। বেয়া হৈছে ভাল হৈছে কমেণ্ট এটাও কৰি দিব। তো আজিলৈ ইমানেই। যদি ভাল পাইছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যি আছে কৰি দিব। আৰু আজিলৈ ৰাখিছোঁ। নেক্সট বিহু আহি আছে, বিহু ব্লগ আপোনালোকৰ মাজত লৈ আহিম।
বাই বাই টাটা